itu baik betul sah. सबे उठिबी दे एया দেখা পাইছে টিকাখলা ইয়াতে মৰি মুছলমান গাঁও হেকমত আলী চাচাৰ মহটো আৰু দলবাৰী টিঙিৰা মহটো যুঁজাব তো ময়ো আহিলোঁ লগে লগে মৰ্নিং ফাৰ্ষ্ট আপোনালোকে চাব পাৰিব যুঁজখন কিমান ধুনীয়া হয় হয়তো মহৰ যুঁজটো বন্ধ হৈ গ'ল মহ ৰাখিব পৰা নাই ঘৰত এইটো মানে মিলাইছে ৰাইজে দুটা মহ এই টিকাখলা যুঁজখন হ'ব টিকাখলা ফিল্ডত যুঁজখন হয় কেনেকুৱা হয় মই দেখুৱাম আপোনালোকক চাই থাকিব মহটো ঘৰত ৰাখিব নোৱাৰা হৈছে এখন হ'ব আপোনালোকে চাই থাকিব আৰু এইটো হৈছে মৰি মুছলমান গাঁৱৰ হেকমত আলী চাচাৰ মহ আৰু টিঙিৰা মহটো আহি পোৱা নাই এয়া গৈ আছে আনিব সিহঁতে গৈ আছে টিঙিৰা মহটো লৈ আহিব হেকমত আলী চাচা টিঙিৰা দলবাৰী ইতিমধ্যে হেকমত আলী চাচাৰ মহটো এইটো আপোনালোকে দেখাই পাইছে আহি উপস্থিত হৈছে টিঙিৰাৰ মহটো আহি পোৱা নাই লৈ আহি আছে তো আপোনালোকে অকণমান অপেক্ষাত থাকক তো দুইটা দেখা পাব আৰু যুঁজখন মই ভালকৈ দেখুৱাম আপোনালোকক চাই থাকক দৰ্শকসকল এসপ্তাহ আগৰ পৰা কথা দিয়া হৈ আছিলে দলবাৰী টিঙিৰা আৰু মৰি মুছলমান গাঁও হেকমত আলী চাচাৰ মহটো যুঁজাব বুলি চাক বহুত ৰাইজ আহিছিলে কথা দিছিলে আমি দলবাৰী পালোঁ আহি কিন্তু টিঙিৰা মহটো লৈ ঘৰত গুচি গ'ল যুঁজটো নিদিলে দৰ্শক আহিলে যুঁজখন চাবৰ কাৰণে তো বহুত মানুহ আহিছে তো উপায় নাই আমিও এতিয়া ঘৰলৈ গৈ আছোঁ মহটো নুযুঁজিলে তো বহুত মানুহ আহিছিলে ৰাতিপুৱা দেখাই পাইছে তো কথা দি পেলাই কথাটো ৰাখিব লাগিছিলে আপোনালোকক যে কথা দিছিলে যে যুঁজখন দিব বুলি আজি ৰাতিপুৱা আপোনালোকে যে কষ্ট কৰি মহটো লৈ আহিলে এই বিষয়ে আপোনালোকে কি ক'ব চাচা সেই ইয়াত যুঁজোৱা ঘোলকুল কলেজৰ পাছপিনে যুঁজোৱা বন্দবস্ত হয় কৰি লৈ এতিয়া সি ঘৰতে যুঁজোৱাই হয় এতিয়া মানুহ ঘৰৰ চেপত এতিয়া তাৰ মহটো ফিল্ডত অনা নাই ন তো শুনাই পালে তো বহুত লোক আহিছিলে মই আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ দেখাই পালে মহটো যুঁজিমকৈ আছিলে কিন্তু ঘৰত ৰাখিব পৰা নাই মহটো লৈ আহিছিলে ৰাইজে মিলি পেলাই যুঁজখন দিব বুলি কিন্তু যুঁজখন দিব নোৱাৰিলে তো এতিয়া ঘৰলৈ গৈ আছে